নমস্কাৰ বন্ধুবৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি পুনৰ মই অনিল ফুকনে ফুকন ছাৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছো আশা ৰাখিছো তোমালোকে ঘৰত গণিত অনুশীলন কৰিছা আজি আমি 2018 বৰ্ষৰ HSLC এক্সামত অহা 12টা MCQ ৰ হৈতে পুনৰ মই অনিল ফুকনে ফুকন ছাৰ ইউটিউব চেনেলত মই তোমালোকক এই 12টা MCQ এনালাইসিস আগবঢ়াবলৈ ওলাইছো তোমালোকে মনোযোগেৰে প্ৰথমৰ পৰা শেষলৈকে ভিডিওটো চাই ঘৰত অনুশীলন কৰিবা বুলি মই আশা কৰিছো এক নম্বৰ প্ৰশ্নটো কৈছে চোৱা আমি দেৰি নকৈ আৰম্ভ কৰি দিছো the number of decimal place after which the decimal expansion of the rational number এটা দিয়া আছে will terminate is পৰিসংখ্যা এটা পৰিমেয় সংখ্যা এটা কি দিয়া আছে ইমান এটা দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব গতিকে দশমিক স্থান কি দিয়া আছে a b c d আনসাৰ কি হ'ল পটককে আমি এটো চাই ক'ব পাৰিলো যে 5 হ'ব ঠিক আছে তোমালোকক কোৱা হ'ব তোমালোকে ষ্টুডেন্ট হয় অনুশীলন কৰি থাকা না তোমালোকে খুব ফাষ্টকে কৰিব পাৰিবা ঠিক আছে সো কেনেকৈ পালো যে দশমিক প্ৰসাৰণটো আমি চালো যে আছে ওপৰটো 1 4 5 ডাবল 8 তলত আছে 625 মানে কি হ'ল এটো 5 এ কৰিলে 5 এবং 5 5 দুগুণ 10 5 5 25 5 এ কৰিলে কি হ'ব এটো 5 এ কৰিলে কি হ'ব 5 দুগুণ 10 মানে 5 দুগুণ 10 5 5 গুণ 25 5 এ কৰিলে 5 5 গুণ 25 মানে এটো হ'ল 5 কে 1 2 3 4 5 টু দি পাৱাৰ 4 হ'ল গতিকে এটা দশমিক প্ৰসাৰণ তেতিয়াহলে দশমিক প্ৰসাৰণটো কি হ'ব যে 2 আৰু তলৰ এটো যেটো হৰটো থাকিব হৰটো 2 আৰু 5 ৰ ঘাত হিচাপে উৎপাদক হিচাপে যদি থাকে 2 আৰু 5 ৰ যেটো পাৱাৰটো ঘাতটো মানে বেছি হয় সেইটোৱে দশমিক প্ৰসাৰণ হিমানটা পিছতে দশমিকটো শেষ হ'ব এতিয়া 2 টো নাই 5 আছে আৰু সৰ্বোচ্চ ঘাতটো কি আছে 4 তেতিয়াহলে আনসাৰটো কি হ'ব 5 আছে দিলি 4 হ'ব লৈছে 4 হ'ব c টো হয় 4 হ'ব কেনেকৈ হ'ব এটো 4 আছে কেনেকৈ হ'ল 4 হ'ল 4 হ'লে মানে কি হ'ব এটো 1 4 5 ডাবল 8 আছে না ডাবল 8 হ'ল তেতিয়াহলে এটো 5 টু দি পাৱাৰ 4 5 টু দি পাৱাৰ 4 টু দি পাৱাৰ 4 টা পূৰণ কৰিলো তেতিয়া 2 টু দি পাৱাৰ 4 হ'ল এটো কি হ'ব 1 4 5 ডাবল 8 ইনটু 8 হ'ব ঠিক আছে এটো 8 ন কি হ'ব 16 হ'ব এটো 5 ইনটু 2 হোল টু দি পাৱাৰ কি হ'ব 4 হ'ব 5 ইনটু 2 হ'লে হোল টু দি পাৱাৰ 4 হ'লে 5 দুগুণ 10 10 ঘাত 4 হ'লে কি হ'ব 4 হ'লে কেটা সংখ্যা হ'ব এটো এটা দুটা তিনটা 4 কেটা আগত দশমিক হ'ব তেতিয়াহলে এটো সংখ্যা যেটো পূৰণ কৰি পাওঁ তাৰ কেটা আগত হ'ব এফালে একক বিচি কেটা সংখ্যা আছে 1 2 3 4 চাৰিটা সংখ্যা আছে গতিকে এফালে কেটা আগত দশমিক হ'ব এফালে চাৰিটা আগত দশমিক হ'ব বুজি পালা এটা বুজি পাইছা মানে 2 আৰু 5 ৰ ঘাত হিচাপে আমি যদি প্ৰকাশ কৰিব পাৰো উৎপাদকটো তাত কি হয় যে কি হ'ব যেটো 2 বা 5 ৰ যেটো ঘাতটো বেছি হয় বা m n থাকিব পাৰে যদি m ৰ ডাঙৰ পায় n ৰ হ'ব পাৰে যেটো ঘাতটো বেছিকে থাকে সেই সৰ্বোচ্চ ঘাতটো সমানে হিমানটা আগত দশমিক প্ৰসাৰণটো শেষ হ'ব কেটা আছে তো 4 হ'ল গতিকে কি হ'ব আনসাৰটো 4 হ'ব ঠিক আছে এতিয়া তোমালোকলৈ এটা মই প্ৰশ্ন দিলো কইবা ঘৰত কৈ মোক কমেন্ট বক্সত জনাবাচোন দেই এটা প্ৰশ্ন দিছো যে 1 2 3 আৰু তলত আছে 32 এই সংখ্যাটোৰ কেটা দশমিক প্ৰসাৰণ কিমানটাৰ আগত শেষ হ'ব বা বহিব তোমালোকে মোক কমেন্ট কৰি জনাবা আনসাৰটো কোনটো আছে a b c d এইকেইটা এর ভিতৰতে হ'ব ঠিক আছে এটা তোমালোকে জনাবা বুলি মই আশা কৰিলো ঠিক আছে 2 নম্বৰ কৈছে which one of throwing is a rational number তলৰ কোনটো পৰিমেয় সংখ্যা গতিকে দিয়া আছে a b c d দিয়া আছে এর তলৰ কোনটো পৰিমেয় সংখ্যা গতিকে আমি ক'ব পাৰো যে তলৰ কোনটো পৰিমেয় সংখ্যা এই d টো তলৰ এটো পৰিমেয় সংখ্যা কেলে কাৰণ আমি এটো চাম এটা এই d টো কেলে পৰিমেয় সংখ্যা হয়তো আমি চাম এক নম্বৰটো চালো যে √2/√3 √2 আৰু √3 পৰিমেয় সংখ্যা বুলি ক'লে আমি পৰিমেয় সংখ্যাৰ ধাৰণাটো জানিব লাগিব যে what is rational number মানে পৰিমেয় সংখ্যা হিবলা সংখ্যা পৰিমেয় সংখ্যা বুলি কোৱা হয় যিগলা সংখ্যা p by q r হি প্ৰকাশ কৰিব পাৰি য'ত p অখণ্ড সংখ্যা আৰু q সমান শূন্য নহয় অৰ্থাৎ দুটা অখণ্ড সংখ্যাৰ অনুপাতক আমি পৰিমেয় সংখ্যা বুলি কওঁ তেতিয়াহলে √2/√3 এই √2 আৰু √3 অখণ্ড সংখ্যা নহয় গতিকে ই এটা পৰিমেয় সংখ্যা নহয় তাৰ পিছতে পালো যে √2/π √2 অখণ্ড সংখ্যা নহয় π টো অপৰিমেয় সংখ্যা গতিকে ইও পৰিমেয় সংখ্যা নহয় c টো পালো c টো আছে √5 আৰু ডিভাইডেড বাই √6 √5 আৰু √6 দুইটাই অখণ্ড সংখ্যা নহয় অখণ্ড সংখ্যা অনুপাত হলেহে পৰিমেয় সংখ্যা হ'ব গতিকে এটো নহয় কাৰণে ইও পৰিমেয় সংখ্যা নহয়
এইটো দিছে এইটো ৰুট অভাৰ 3 আছে এইটো আছে এইটো পৰিমেয় সংখ্যা মই হয় বুলি কলো কেনেকা হয় এতিয়া আমি সাম এক দেখিছো ৰুট অভাৰ 3 আছে আৰু ৰুট অভাৰ 27 মানে কি 3 ইনটু 3 গুণ 27 এইটো হ'ব ৰুট অভাৰ 3 আৰু ৰুট অভাৰ 3 ইনটু ৰুট অভাৰ 9 হয় ৰুট অভাৰ 3 কটা গ'ল ৰুট অভাৰ 9 মানে কি এটা হ'ল ৰুট অভাৰ 9 মানে 3 তেতিয়া হ'লে কি হ'ব 1/3 1 টো কি belongs to z অখণ্ড সংখ্যা 3 টো belongs to z অখণ্ড সংখ্যা 1/3 টো কি to p by q r কে প্ৰকাশ কৰিব পাৰিলো p q অখণ্ড সংখ্যা আৰু q সমান শূন্য নহয় তলটো শূন্য নহয় গতিকে এটা কি 1/3 এটা পৰিমেয় সংখ্যা কিন্তু এইটো আমি কি কৰিব লাগিব সৰল কৰিব লাগিব বুজিলা গতিকে ৰুট অভাৰ 3 বাই ৰুট অভাৰ 27 টো এইটো হ'ল পৰিমেয় সংখ্যা ঠিক আছে 3 নম্বৰটো কৈছে the product of the zeros of 4u plus 8u is 4u plus 8u or শূন্যকেটাৰ পূৰণফল হ'ল গতিকে 4u plus 8u শূন্যকেটাৰ পূৰণফল গতিকে এইটো এটা দ্বিঘাত বহুপদ আৰু শূন্যকেটাৰ পূৰণফল হলে কি হ'ব পূৰণফল হলে c by a c to 0 গতিকে আনসাৰ কি হ'ল d 0 ওকে ঠিক আছে কেনে হ'ল যে আমি জানো যে ax square plus bx plus c is not equal 0 হয় না এনেকুৱা এটা প্ৰশ্ন আহি থাকে তাছতে আলফা আৰু বিটা যদি হয় তেতিয়া হলে যোগফল হলে আলফা প্লাস বিটা হলে কি হয় -b by a আৰু আলফা বিটা হলে কি হয় c by a হয় তাহলে এইটো আছে 4u plus 8u 4u plus 8 4u square plus 8u c টার্মটো কি কনস্ট্যান্ট টার্মটো নাই মানে কি নাই অর্থ 0 এটা হলে কি হল a হল এটো b হল এটো c হল মানে a সমান 4 b সমান 8 আৰু c সমান কি 0 ঠিক আছে এটা হলে পূৰণফল হলে কি হ'ব আলফা বিটা হলে কি হয় c by a হয় c by a হয় c ঠাইত আছে এখন মানে কি 0 এটা আছে 4 মানে কি এটো 0 বুজি পালা না 4 এটো 0 গতিকে আনসারটো কি হ'ল d2 বুঝছে এতিয়া 5 নম্বৰ কোৱেশ্চন চোৱা ইন ট্ৰায়াঙ্গল ABC measure of angle A is 90 degree AB is equal 3 cm DC is equal 5 cm and AD is perpendicular upon BC then the length of AD is গতিকে ABC ত্ৰিভুজৰ এক কোণৰ মান 90 ডিগ্ৰী AB সমান 3 cm BC সমান 5 cm আৰু AD BC ওপৰত লম্ব হলে AD দৈৰ্ঘ্য হ'ব গতিকে AD দৈৰ্ঘ্যটো আমাক উলিয়াব কৈছে গতিকে AD দৈৰ্ঘ্যটো কি হ'ব AD দৈৰ্ঘ্যটো আমি চালো আনসারটো কি হ'ব a b c d এর ভিতৰতে হ'ব গতিকে আমি কৈছাম হয় না গতিকে এটো কি হ'ল a b c ৰ ত্ৰিভুজ বুলি কৈছে হয় না a b c ৰ ত্ৰিভুজ a b c ত্ৰিভুজৰ a 90 ডিগ্ৰী এটো a এটো b এটো c হ'ল আৰু a b সমান কিমান 3 আৰু b c সমান কিমান 5 ইতালে এটো 5 হলে কি হ'ব এটো পাইথাগোৰাছৰ সূত্ৰটো আহিব গতিকে এটো 5 হলে কি হ'ব এটো a হ'ল এটো b হ'ল আৰু এটো কি হ'ব b হ'ল b সমান কি হ'ব পাইথাগোৰাছৰ b সমান √a² - b² টো মনত আছে হয় না পাইথাগোৰাছৰ সূত্ৰটো কি যে a square is equal b square plus b square ये p সমান কি √a square minus b square a সমান কিমান পালো 5 square 25 আৰু b মান কিমান পালো 3 হলে 9 এটা হ'ব √a হলো নহলে পজিশন নহলে হলো হলে এটো 4 হ'ল এটো কিমান হ'ল 4 হ'ল তাৰপিছত কৈছে ad bc ওপৰ লম্ব এই ad টো bc ওপৰ লম্ব তাৰমানে এটো কোণ 90 ডিগ্ৰী আৰু এই কোণটো 90 ডিগ্ৰী তাৰপিছত ad মান উলিয়াব লাগে এই ad মান উলিয়াব লাগে this is এটো এনেকে ওলালে হয় না তেল আমি কি কৰিলো এই টু ত্ৰিভুজ সমকোণ ত্ৰিভুজ a b c ৰ সমকোণ ত্ৰিভুজ গতিকে ত্ৰিভুজ a b c কালি এৰিয়া আৰু সমান কি এৰিয়া অফ ট্ৰায়াঙ্গল a b c a b c ত্ৰিভুজৰ কালি a b c ত্ৰিভুজৰ কালি একে হ'ল এতিয়া আমি চাম a b c ত্ৰিভুজৰ কালি এটো বেস a b হ'ল হাফ অফ a b ইনটু কি হ'ব উন্নতিৰ কি হ'ব লম্ব নহয় জানো c a কেলে ত্ৰিভুজৰ কালি উলিয়া হ'ল হাফ ইনটু বেস ইনটু হাইট মলছে বেস টু কি হ'ল a b হাইট টু কি হ'ল এটো কেলে হাইট হ'ল কাৰণ লম্ব আকৌ এই ত্ৰিভুজটো একেটো হ'ল কিন্তু এই টু ত্ৰিভুজৰ এই a d উন্নতি সাপেক্ষে আমি কি কৰিম কি হ'ব হাফ অফ b টো কি হ'ব বেস টু কাৰ ওপৰত লম্ব হৈছে bc আৰু উন্নতি কো a d বুজি পালা না এটো ত্ৰিভুজৰ কালি উলিয়া সূত্ৰটো হাফ ইনটু বেস ইনটু হাইট গতিকে abc ত্ৰিভুজটো কালি উলিয়ালো বেস টু হ'ল ab হাইট টু 90 ডিগ্ৰী আছে এটো গতিকে বেস টু ab হাইট টু a c বা c আৰু এই ad ওপৰত লম্ব গতিকে ত্ৰিভুজটো একেটাই গতিকে bc ভূমি সাপেক্ষে ad উন্নতি গতিকে বেস ইনটু হাইট বেস টু হ'ল bc উন্নতিটো কি হৈছে ad তাৰপিছত হাফ হাফ কেনসেল হ'ল ab মান কিমান পাইছে দিয়া আছে 3 c মান কি দিয়া আছে c এটো আছে 4
BC টো কিমান দি আছে BC টো 5 পাই লৈছো AD তেতিয়াহ'লে 3 সেকেন্ড কি হ'ল 12 হ'ল এই 5 টো এফালে কম কৰিলো বুজিবা না 3 সেকেন্ড 12 হ'ল তাৰপিছত 5 ইনটু AD হ'ল তেতিয়াহ'লে কি হ'ব 5 ইনটু AD সমান 12 গতিকে 5 টো এফালে কম কৰিলো তেতিয়াহ'লে AD সমান কি হ'ল 12 বাই 5 কোনটো 12 বাই 5 টো B টো হ'ব তেতিয়াহ'লে আনসাৰটো কি B টো বুজি পালা গতিকে এইটো হ'ল ঠিক আছে So number question, the distance between the points 1,0 and 0,1 is ABCD. Okay, 1,0 আৰু 0,1 বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ল কি ABCD. এতিয়া আমি চাম যেটো আমি কেবাটাও ধাৰণা ব্যৱহাৰ কৰিব পাৰো আমি যদি চাওঁ দুটা বিন্দু আছে 1,0 and 0,1 আমি যদি স্থানাংক যদি চাওঁ দুটা লক্ষ্য সাপেক্ষে x dash আৰু y কি এটো y dash ঠিক আছে এটো 1,0 1 ধৰিলো এটো কি হ'ল 1,0 আৰু এটো কি আহিলে 0,1 এটো 0,1 হলে কত এটো 0,1 এই বিন্দুটোৰ মাজৰ দূৰত্ব হ'ল এই নহয় তোমাকে 1 নহয় তোমাকে 1 তাহলে এটো কি 90 ডিগ্ৰী গতিকে পাই থকা সূত্ৰমতে কি হ'ল এই সমান কি হ'ল এই সমান √b স্কয়ার প্লাস b স্কয়ার তাহলে b মান কি b মান 1 1 স্কয়ার 1 p স্কয়ার p মান 1 1 স্কয়ার 1 √1 আনসারটো কি হ'ল এই b √2 ঠিক আছে এতিয়া এটো বুজি পালা না এটো কইলে সহজ যদি এটো নহয় তোমালোকে এটো জানা না a b যদি দুটা বিন্দুৰ মাজৰ দূৰত্ব লিয়া √x2 - x1 হোল স্কয়ার এটা এটো পাহৰি থাকিলে বা মনলৈ নাহিল তেতিয়া এটো কৰিব লাগিব হয় y2 - y1 হোল স্কয়ার তেতিয়াহ'লে কি হ'ব x2 মান কি এটো x1 এটো y1 হ'ল আৰু এটো x2, এটো y2 হ'ল বুজিছানে তে x2 মানটো কি এটো 1 হয় না x2 মানটো 1 নহয় এটো x2 মানটো কি x2 মানটো 0 আৰু x1 মানটো কিমান 1 হোল স্কয়ার y2 মানটো কি 1 y1 মানটো কি 0 হোল স্কয়ার হৈছে তাৰ পিছত এটো আহিলে -1 এটো -1 স্কয়ার আৰু এটো 1 স্কয়ার এটালে কি হ'ব 1 স্কয়ার হলে 1 প্লাস এটো 1 √2 ইউনিট তো একেটা তুমি নহলে কম হে লাগি হ্যাঁ এটা প্র্যাকটিস কৰিবা কি তো কোনটো উজলাকে নিজে নিজে পিছত উলিয়াই লব পাৰি ঠিক আছে এটো কৈছে চোৱা এটা স্তম্ভৰ পাদবিন্দুৰ পৰা 30 মিটাৰ আঁতৰত ভূমিত থকা এটা বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষৰ উত্থান কোণ 45 ডিগ্ৰী হলে স্তম্ভটোৰ উচ্চতা হ'ব the angle of a elevation of the top of a tower from the point on the ground which is 30 meter away from the foot of the tower is 45 degree the height of the tower is এটিকে টাৱাৰটোৰ উচ্চতা কিমান হ'ব কৈছে চোৱা 30 মিটাৰ আঁতৰত আছে উত্থান কোণ কিমান 45 ডিগ্ৰী এটিকে কি আছে এটো আনসাৰটো কি হ'ব a b c d এটিকে 30 মিটাৰ আছে না আনসাৰটো কি হ'ব 30 কেনে পটকে কইল পটকে কেনে কৈছো আজি এটা স্তম্ভ আছে পাদবিন্দুৰ পৰা এলে দূৰত্ব হয় না এটো a b এটা স্তম্ভ এটো পাদবিন্দুৰ পৰা এলে দূৰত্ব কিমান 30 মিটাৰ গতিকে এটো কিমান ডিগ্ৰী 45 ডিগ্ৰী তাহলে এই মানটো a b মানটো দিছে এই মানটো কিমান হ'ল 30 মিটাৰ অংকটো লগাই এনেকৈ পাইলে কেনেকৈ পাইলে যে জানো এটো কি হ'ল এটো p 45 ডিগ্ৰী সাপেক্ষে এটো p এটো b হ'ল গতিকে এটো দিয়া আছে বুলিও দিছে তেতিয়াহ'লে এটো কি হ'ল p আৰু b অনুপাতটো কি 10 থিটা থাক কিমান আছে 45 ডিগ্ৰী 10 হলে p বাই b b মানটো কি 30 10 45 ডিগ্ৰী মানটো কি 1 হয় না 1 হলে কি হ'ব এটো 30 হলে 1 হলে কি হ'ব এই p মানটো 30 হ'ব ভাব বুজি পালা হেতু কথা পটকে হেতু তেতিয়া 30 তেতিয়া এটো কি হ'ব 1 হলে 1 মানে 1 বাই 1 p বাই 30 এই p সমান cos মাল্টিপ্লিকেশন কৰিলে কি হ'ব p সমান 30 b মান হ'ল 30 মিটাৰ বুজি পালা না 45 হলে 1 যদি অনুপাতটো কি হ'ব 45 হলে ৰেশিওটো 1:1 হয় আৰু ৰেশিওটো 1:1 হলে কি হয় উত্থান কোণ বা পতন কোণটো কিমান হয় 45 ডিগ্ৰী হয় এলে 1 হলে 30 হলে 1 হলে কি হ'ব 30 হলে 30 হয় এতিয়া যদি মই প্ৰশ্নটো বেলেগকে দিওঁ এটো বলে কিমান আছিল এবাৰলৈকে 40 মিটাৰ আছিল তেতিয়া হলে এটো কিমান হয় এটো 40 মিটাৰ বুজি পালা এটা এতিয়া আপোনালোকে কৈছে চোৱা thus if the circumference of a circle is 22 cm then the area of a quadrant of the circle is যদি এটা বৃত্তৰ পৰিধি 22 cm হয় তেনেহলে বৃত্তটো এটা চুকৰ কালি হ'ব যদি এটা চুকৰ কালি কি হ'ব আমি চাওঁ এটা বৃত্ত আছে এটা বৃত্তটো কি পৰিধি মানে কি
এইটো পৰিধি মানে সম্পূৰ্ণ বৃত্তটো সম্পূৰ্ণ দৈৰ্ঘ্যকে পৰিধি বুলি কয় টুৱাইছ বাই r মান কি 22 ঠিক আছে তেলে এটা চুকৰ এতিয়া পৰিধি হলে আমি এইটো কি পালো at পৰিধি হল গতিকে এটা চুকৰ কালি উলিওৱা সূত্ৰটো কালি উলিয়াব লাগে গতিকে এটা চুকৰ কি হ'ব লাগে কালি উলিয়াব লাগে তেলে ইয়াত আমি পালো যে r মান কি হল 22 2 পাই মানে কি 22 বাই 7 এটো হ'ব 22 বাই 2 এটো 7 টো কি হল ওপৰৰ 22 এটা হয় গতিকে এটো কিমান হল এটো 22 বাই 22 হল এটো হল তোমাৰ 7 বাই 2 হল এটো কিমান হল 7 বাই 2 ঠিক আছে 7 বাই 2 হল আর গতিকে এটা চুকৰ কালি বৃত্তৰ এটা চুক মানে কি এইটো বৃত্ত আছে বৃত্তটো সমানে 4 ভাগ কৰিলে 90 ডিগ্ৰী হলে এটা ভাগত এটা দুটা তিনটা চাৰিটা চুক সৃষ্টি হয় 90 ডিগ্ৰী যদি সমান দুভাগ ভাগ কৰোঁতে ভাগ হয় ভাগ দুভাগ কিমান 4 ভাগ এটা চুকৰ কালি এটা চুকত কিমান ডিগ্ৰী থাকে 90 ডিগ্ৰী এই এটা চুকৰ এনহ কালি দি ললো এনহ কালি লৈ সূত্ৰটো কি হ'ব এটা চুকৰ কালি লৈ থিটা বাই 360 ডিগ্ৰী ইনটু কালি হলে পাই r স্কয়ার থিটা মানে কিমান 90 ডিগ্ৰী 360 ডিগ্ৰী হয় পাই মানে 22 বাই 7 r মানে কিমান 7 বাই 2 ইনটু 7 বাই 2 দুটা আছে 7 7 ক্যান্সেল sin হ'ব 36 হয় 4 ভাগ আছে এটো কি হ'ব এটো 4 কৰিলে 2 গলে 2 ঘাম 22 তাৰপিছত আৰু কি হ'ল 2 ঘাম 22 তাৰপিছত এটো হ'ল তোমাৰ হাতি ঘাম 2 ঘাম 22 হয় তাৰপিছত হাতি ঘাম 78 2 গুণ 8 এটাকে আনসারটো কি হ'ল তাৰ আনসারটো হ'ল 77 বাই কিমান 8 77 বাই 8 সেন্টিমিটার এটা চুকৰ কালি 77 বাই 8 ঠিক আছে এতিয়া এইটো আনসার হ'ল 77 বাই 8 বুজি পালা না এটা চুক মানে কিমান এটা চুক মানে এইটো যিকোনো এটা চুক এই চুকটো কিমান ডিগ্ৰী থাকে 90 ডিগ্ৰী থাকে এতিয়া তোমালোকলৈ এটা প্ৰশ্ন দিছো কমেন্ট কৰি জনাবা এটা কোৱেশ্চন দুটা চুকৰ কালি কিমান হয় গতিকে দুটা চুকৰ কালিটো তোমালোকে মোক উলিয়াই জনাবা ঠিক আছে দুটা চুকৰ হলে বুজি পাইছানে দুটা চুকৰ তাৰমানে এই চুক দুটা চুক যিকোনো দুটা চুকৰ কালি তোমালোকে উলিয়াই কমেন্ট কৰিবা ঠিক আছে Number question so the wickets taken by a bowler in 8 cricket match are as follows গতিকে এজন বলাৰে 8খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰ A B C D দিয়া আছে এই তথ্যখিনি কি কৈছে যে এই তথ্যখিনি বহুল উলিয়াব লাগে তথ্যখিনি কি আছে 3টা ললে দুটা ললে শূন্য মানে এটা লব নোৱাৰিলে 1 6 2 1 2 এই তথ্যখিনি বহুলকটো কি হৈছে বহুলকটো হ'ব A B C কোনটো হ'ব বহুলকটো হ'ল 2 কেনেকৈ হ'ল যে বহুলক কাক কয় তুমু তথ্য বিভাজনৰ যে সৰ্বোচ্চ বাৰম্বাৰটা যেটো তথ্য থাকে সেই তথ্যটোকে কি বুলি কোৱা হয় বহুলক বুলি কোৱা হয় ঠিক আছে এই তথ্যখিনি আটাইতকৈ বেছিকৈ কি আছে 3 এটা আছে 2 এটা দুটা তিনটা আছে 2 তিনটা আছে 1 আছে দুটা আটাইতকৈ বেছি কি আছে আটাইতকৈ বেছিকৈ থকাটো আছে 2 গতিকে বেছিকৈ যিটো তথ্য থাকে সেই তথ্যটোকে কি বুলি কোৱা হয় বহুলক বুলি কোৱা হয় যাৰ আনসাৰ কি হ'ব C2 বহুলক কি হ'ব 2 তাৰ যি বেছিকৈ থাকে সেইটো বহুলক বেছিকৈ কি আছে বেছিকৈ 2 আছে গতিকে নিম্ন বহুলক Down number question so the probability of an event E and the probability of the event not E is ঘটনা E সম্ভাৱ্যতা যোগ ঘটনা E নহয় সম্ভাৱ্যতা মান কি দিয়া আছে A B C D 2 1 0 and 0.1 গতিকে এটা ঘটনা E দিয়া আছে চোৱা আনসাৰটো কি হ'ব এটা ঘটনা E 1 হ'ব কেনেকৈ 1 হ'ব যে এটা ঘটনা probability of E এটা হয় আৰু probability of নহয় E সাধাৰণতে ইডিএস বুলি কওঁ নহয় ঠিক আছে নোহোৱাৰ টাইম হোৱাৰ সম্ভাৱ্যতাটো কিমান সদায় 1 আৰু কি বুলি কোৱা হয় কমপ্লিমেন্টাৰী ইভেন্ট বুলি কোৱা হয় মানে এটা ঘটা আৰু এটা নঘটা দুইটাৰ সমষ্টিটো সদায় কিমান হয় আৰু সমষ্টিটো সদায় 1 হয় আৰু এই ঘটাটো কি বুলি কোৱা হয় নহলে কমপ্লিমেন্টাৰী ইভেন্ট বুলি কোৱা হয় পুৰো ঘটনা হয় এটা হয় আৰু নহয় সমষ্টি সদায় কিমান হয় 1 হয় মনত ৰাখিবা এই আনসাৰটো কি হ'ব 1 ঠিক আছে The 11 number question so the value of 9 sec square 60 degree minus 9 tan square 60 degree is গতিকে 9 sec square 60 degree minus 9 tan square 60 degree মান হ'ব A B C D 9 by 2 3 18 and 9 কি আছে 9 9 আনসাৰ কি হ'ব D9 পটাপট D9 মানে যদি প্ৰেক্টিস কৰা হয় অংক সবটো মুখতে এনেকা ধৰণৰ কৰিব পাৰিবা খালি কনফিডেন্সটো মানে অনুশীলন কৰিব লাগিব খুব প্ৰেক্টিস কৰিবা ঠিক আছে
এতিয়া কথা হ'ল 9 কেনেকৈ হ'ল সেইটো মই দেখাই দিছোঁ আমি এইটো কথা জানো এইটো বুজি পালা না আনসাৰটো কি নাই কেনেকৈ হ'ল যে আমি এইটো কথা জানো কি অভেদ ট্ৰিগোনোমেট্ৰিক আইডেন্টিটিজ অভেদটো কি আছিলে sec স্কয়াৰ থিটা সমান কি 1 + tan স্কয়াৰ থিটা এইটো তোমালোকে জানো হয় মনত আছে sec স্কয়াৰ থিটা মানে কি sec স্কয়াৰ থিটা এই প্লাস আছে এইফালে মাইনাস tan স্কয়াৰ থিটা সমান কি 1 থিটা মানে কিমান হ'ল 1 তেলে আমাৰ ৰাখিটো কি আছে 9 sec স্কয়াৰ থিটা মাইনাস 9 tan স্কয়াৰ থিটা এতিয়া থিটাটো টাইপ কি আছে 60 ডিগ্ৰী আছে এইটো খালি সমান হ'ব লাগে হয় না থিটা থিটা মানে কি সমান একে হ'ব লাগে 60 ডিগ্ৰী এতিয়া হলে এইটো 9 9 আছে 9 টো কমন আহিব কি 9 এইটো sec স্কয়াৰ 60 ডিগ্ৰী এইটো মাইনাস tan স্কয়াৰ 60 ডিগ্ৰী sec স্কয়াৰ থিটা মাইনাস tan স্কয়াৰ থিটা মানে এইটো থিটা থিটা সমান হ'ব লাগে এইটো 60 30 একে যি হয় ইনভাৰ্স থিটা সমান হ'ব লাগে এটা হকমক তেলে এইটো মান কি হয় 1 তেলে কি হ'ল 9 * 1 এক লগুণ 9 হ'ল আনসাৰ কি হ'ল 9 ঠিক আছে এইটো ওকে এইটো কেতিয়া বলি কৰি দিলি এইটো কি দিব 9 ঠাই কিবা কি কৰি দিয়া এইটো 9 হ'ল এইটো কেতিয়া এনা কৰি দিয়া হাত কৰি দিয়া তেতিয়া এইটো হাত হ'ব এইটো কি হ'ব হাত তেতিয়া হলে এইটো কি হ'ব হাত হ'ব তেতিয়া এইটো ঠিক আছে কেবা এইটো বেলেগ হ'ব এইটো কথা মন কৰিলে হ'ল এই অভেদটো জানিব লাগে এইটো কেনেকৈ হ'ল এইটো প্লাস আছে মানে মাইনাস আছে গতিকে ইয়াৰ মান কিমান হ'ব 1 হ'ব এতিয়া মান কিমান হ'ব 1 হ'ব আৰু যদি না হলে নাই ঠিক আছে 12 নম্বৰটো কৈছে চোৱা 2 cubes each of volume 64 cm cube are joined into then the surface area of the resulting cuboid is প্ৰত্যেকৰ আয়তন 64 ঘন সেন্টিমিটাৰ বিশিষ্ট দুটা ঘনক মৰে মৰে সংযোগ কৰা হ'ল তেনেহলে চৌকটোৰ পৃষ্ঠকালি হ'ব ABCD গতিকে চৌকটোৰ পৃষ্ঠকালি কি হ'ব আৰু পৃষ্ঠকালি হ'ব এইটো কেনেকৈ হ'ব চোৱা এইটো এটা ঘনক কৈছে এটা ঘনক মানে এটা ঘনক ঘনক মানে তাৰ দিক পোষ্ট ওচৰা সমান এই ঘনক হ'ল এটা ঘনক হ'ল এই ঘনকটোৰ কিমান আয়তনটো কিমান ঘনকৰ আয়তন লিখটো কি L কিউব মান কি 64 বুলি কৈছে এতিয়ালে L কিউব মান কি হ'ব 4 কিউব গতিকে L মান কি 4 হ'ল গতিকে এইটো 4 4 4 তাৰপিছত এনেকুৱা দুটা ঘনক এইটো আছে না আৰু এটা মুৰে মুৰে সংযোগ কৰি দিয়া হ'ল অসলে মসলে কেনে মুৰে মুৰে সংযোগ কৰিলো ঠিক আছে মুৰে মুৰে এনেকৈ ধৰণে সংযোগ কৰিলো মুৰে মুৰে এনেকৈ কি কৰিলো সংযোগ কৰিলো বুজি পালা মুৰে মুৰে সংযোগ কৰিলো এটা হ'ল এটা হলে ঘনকটা হ'ল হয় না মুৰে মুৰে সংযোগ কৰিলো এতিয়া হলে এই ঘনকটোৰ মুঠ পৃষ্ঠকালিটো আয়তীয় ঘনক হৈ গ'ল আয়তীয় ঘনকটোৰ মুঠ পৃষ্ঠকালি দিব লাগে আয়তীয় ঘনক হলে এইটো 4 হ'ল গতিকে এইডোখৰ 4 হলে কি হ'ব মুৰে মুৰে সংযোগ কৰিলো গতিকে 4 4 কিমান হ'ব এটো L2 হ'ব 4 4 8 B টো একে আছে না এই B টো হ'ল 4 উচ্চতা একে আছে না উচ্চতা কিমান এই সমান 4 গতিকে যেটো আয়তীয় ঘনকৰ আৰু কালিলে হতটো কি 2 হ'ল ইনটু LB plus BH plus L is মনত আছে হয় না আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি কি হ'ব টোটাল সারফেস এরিয়াটো হ'ব 2 হ'ল ইনটু LB plus BH plus L is মনত আছে কত মান কিটা বহাই দিও 2 L মানটো কিমান 8 B মানটো 4 plus B মানটো কি 4 H মানটো 4 L মানটো কি L মানটো 8 H মানটো কি 4 তেতিয়া হলে এত কি কমন আহিলে এটা 4 4 4 4 কমন আহিলে না এটা 4 কমন আহিলে 4 টো হলে 2 4 গুণ 8 হ'ল ভিতৰত থাকিলে কি 8 এত থাকিলে কি 4 এত থাকিলে কি 8 আছে তো 8 হ'ল তাৰপিছত দুই গুণ হল আছে 20 দুই গুণ হল 100 ঠিক আছে 160 সেন্টিমিটার স্কয়ার আৰু 160 সেন্টিমিটার স্কয়ার কত বুজি পালা কিউবৰ এটা ঘনকটো প্ৰথমে ঘনকটো কি কৰিলো যে 64 সেন্টিমিটার বুলি কৈছে আয়তন যে ঘনকৰ আয়তন হটো L কিউব মানে 64 হলে কি 64 হলে সাইকেলে 4 গৈ হ'ল 4 গুণ 24 হল তাৰ মানে কি 40 তাত এটো যদি ঘাতটো সমান হয় তাহলে এই ভূমি দুটা কি হয় এই চলক দুটা ভূমি দুটা সমান হয় ঠিক আছে L সমান কি 4 হ'ব তেলে কৈছে যে মুৰে মুৰে সংযোগ কৰা হ'ল এটো যদি বাহু 4 এটো 4 হতিলে আৰু এটা আছে এটো মুৰে মুৰে এনেকৈ সংযোগ কৰিলে ঠিক আছে এটা মুৰে সংযোগ দীঘলটো কিমান হ'ল 4 L কিমান হ'ল 4 8 হ'ল বহলটো কি আছে ওখটো কি আছে হয় না হাইটটো B2 4 আৰু H2 তেলে এয়াৰ আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালিৰ সূত্ৰটো কি 2 হ'ল ইনটু LB plus BH plus 2 হ'ল ইনটু LB plus BH plus LH এর মানটো বহাল তেতিয়ালে অঙ্কটো কোনটো সময়টো বেছি ধৰিব দেখিলো যে 4 আহিলে 4 কমন হ'ল
4 টো আহিলে 2 সেকেন্ড কি হ'ল 8 হ'ল ভিতৰত থাকিলে 8 থাকিলে 4 আহিলে 8 থাকিলে 8 এটা 16 আছে 20 2 16 160 সেন্টিমিটাৰ স্কয়াৰ এইটো হৈছে গতিকে তোমালোকে এনেকৈ ধৰণে কি কৰিবা আজি আমি কি কৰিলো 2018 HSLC 2018 ত অহা 12টা MCQ আলোচনা কৰিলো তোমালোকে আশা কৰিছো তোমালোকে বুজি পাইছা যদি কাৰোবাৰ অসুবিধা হৈছে কোনবা যদি নোৱাৰিছে ভয় খাব নালাগে ভালকে মনোযোগেৰে চোৱা যদি বুজি নাপাইছে আকৌ চোৱা কেনেকৈ কৈছো এইটো কৰিছে ঠিক আছে আৰু যদি বুজিবাত কিবা অসুবিধা আছে কমেন্ট কৰিবা বোলে বুজত কম হৈছে বা এনেকুৱা ধৰণৰ ঠিক আছে মই ভাবিছো তোমালোকে বুজি পাইছা আৰু ঘৰত অনুশীলন কৰিবা কিতাপ টেক্সট বুকখনৰ পৰা কেতিয়া আঁতৰি নাযাবা সদায় গণিত অনুশীলন কৰা আৰু তোমালোকে পাৰিবা তোমালোকে নোৱাৰা কোনো কথা নাই অনুশীলন হিয়াৰ ডোন্ট ভয় খাব নালাগে তোমালোকে পাৰিবা আজিলৈ আহিছে ধন্যবাদ